কোভিড মহামাৰী সদায় পোৱা নোপোৱাৰ হিচাপ কৰি থকা জীৱনটো আজি নতুন ৰূপত কোনেও চিনিব বুজিব পৰা নাই। সকলোকে হৰুৱাই গফতে গংগাটো কেতিয়াও নেদেখা দৃশ্যবোৰ দেখি কিমান যে ককা আইতা গুচি গ'ল। মাথো ককা আইতাই খুৰা খুৰী ককাই ভাই বাই ভনী বহুতকে হেৰুৱালো। সিহঁতে কৈছিল কিবা হেনো উশাহটো ছুটি হৈ যায়। ককা আইতাৰ সাধু কথাত কাহানিও শুনা নাই এইবোৰ। কাক মাতিম কাক নামাতিম, কোন আপোন কোন পৰ কৰোঁতেই দিন গ'ল। নিয়তি আহি কাষ পালেহি, কোনেও গমকে নাপালে। ভুল শুদ্ধবোৰ আওৰাবলৈও সময়েই নহয়। ডাঙৰ ডাঙৰ বিচাৰ কৰা মগজুৱে উশাহ ল'বলৈকে পাহৰিলে। নিয়তিক কাষৰ পৰা দেখি জীৱনটোলৈ বৰ মোহ উপজিছে। এনে লাগিছে কাক এৰো কাক ধৰো। কিন্তু প্ৰভু এতিয়া খঙত অগ্নিশৰ্মা। হয় পিছে খঙৰো কাৰণ আছে। যন্ত্ৰৰ মাজত থাকি থাকি আমি বোলো যন্ত্ৰ হৈ পৰিছিলোঁ। শেষত অগ্নিশৰ্মা ঈশ্বৰে আমাক এতিয়া শাস্তি দিছে। গছ কাটি অট্টালিকা বনাই বৰ সুখ লৈছিলোঁ। এটাতকৈ আনটো ওখ। এতিয়া পিছে সকলো তুচ্ছ। টকা পইচা গাড়ী ঘৰ একোকে নোচোৱে। উশাহটোহে বোলে চেপি চেপি ধৰে। কাবু কৰিছো, ক্ষান্ত হোৱা প্ৰভু। তোমাৰেই বিতোপন সৃষ্টি নকৰিবা লৈ আঠানি। লৈ যোৱা প্ৰভু আমাৰ পৰা বহু দূৰলৈ এই দানৱৰূপী কোভিড মহামাৰী।